লগৰজনী ইমান আমনি কৰিছে মোক ফটো ভালকৈ মাৰিবলৈ নিদিয়ে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ নেপকো গেষ্ট হাউচ আৰু লগতে ৰিজৰ্ভাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই হিমাশ্ৰী বৰগোহাঁই মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে যিহেতু দুৰ্গা পূজা শেষ হোৱা আজি 4 দিন হ'ল আৰু মই দশমী দিনাখনিয়ে ওলাই যোৱা তাৰপিছত ক'তো ফুৰিবলৈ ওলাই যোৱা নাই ঘৰতে সোমাই আছোঁ সেইকাৰণে ভাবিলোঁ আজি অলপমান মই ফুৰি আহোঁগৈ কিন্তু আজি মই মোৰ লগতে আপোনালোক সকলোকে ফুৰাবলৈ লৈ যাম ক'লৈ ফুৰাবলৈ লৈ যাম সেইটো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাই থাকিব তেতিয়া বলক ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি আহি ইয়াত 12 কিলো তিনিআলি পালোহি ৰাইট চাইডে যায় আমাৰ বজাৰলৈ আৰু লেফ্ট চাইডে যায় নেপকো ভিতৰলৈ আৰু এই যে মূৰ্তিটো দেখিছে এজন হৈছে তুলাৰাম সেনাপতি কছাৰীসকলৰ লাষ্ট সেনাপতি আছিলে আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব মূৰ্তিটো এইটো হৈছে আমাৰ উমৰাংচু পোষ্ট অফিচ আৰু এইটো হৈছে আমাৰ উমৰাংচু বেংক আৰু এইখন হৈছে আমাৰ নেপকো মেইন গেট আমাৰ ইয়াত যিটো কপিলী জলবিদ্যুৎ প্ৰকল্প আছে তাৰ মেইন অফিচ আৰু তাৰ কলনী চব ইয়াৰ ভিতৰতে আছে চ' আমি ইয়াৰ ভিতৰলৈ গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক ক'ত ক'ত কি আছে এতিয়া ভিডিঅ'টো আগলৈ চাই গৈ থাকক এতিয়া আমি নেপকো কলনীৰ ভিতৰত সোমালোঁ গৈ আছোঁ এতিয়া আগলৈ খোজকাঢ়ি আৰু এইটো হৈছে আমাৰ নেপকো চাৰিআলি এফালে নেপকো মেইন অফিচলৈ যায় প্লাছ এফালে কলনী আছে আৰু এফালেও কলনী আছে কিবাকিবি আৰু এইফালে যায় গেষ্ট হাউচ আৰু ৰিজাৰ্ভাৰ সেই মোৰ ইটো ভিডিঅ' দেখিছিলে আপোনালোকে দেৱী বিসৰ্জন দিয়া জেগাডোখৰ এইফালে আছে আপোনালোকক দেখুৱাই পাই থাকিম কিন্তু ফাৰ্ষ্টতে আমি এইফালে যাম আপোনালোকক নেপকো অফিচটো দেখাম আৰু এইটো হৈছে নেপকো মেইন অফিচ এখন মেইন এণ্ট্ৰেঞ্চ গেট হয় আৰু যিটো প্ৰকল্প আছে জলবিদ্যুৎ প্ৰকল্প সেইটো কপিলীত আছে ইয়াৰ পৰা 8-9 কিলোমিটাৰ দূৰত হ'ব এইটো আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত বেলেগ এদিন দেখাম এতিয়া আপোনালোকে বৰ্তমান এইটো নেপকো মেইন অফিচটো চাই লওক মই ইয়াৰ পৰাই দেখাওঁ ভিতৰলৈ যাবলৈ মানে এলাউ নকৰে চিকিউৰিটি থাকে চ' ইয়াৰ পৰাই দেখাই আছে আৰু এইফালে আছে কলনী দেখাই গৈ আছোঁ আপোনালোকক আগলৈ এতিয়া আমি মেইন অফিচৰ মুখাগৰ পৰা গুচি আহিলোঁ এতিয়া আমি গৈ আছোঁ নেপকো গেষ্ট হাউচৰ ওচৰলৈ সেইদিনা আপোনালোকক যে মই দেখুৱাইছিলোঁ দেৱী বিসৰ্জন দিয়া জেগাডোখৰ তাত আপোনালোকক ভালকৈ মই ভিডিঅ'ত দেখাব নোৱাৰিলোঁ ক'ব নোৱাৰিলোঁ জেগাবোৰৰ কথা সেইকাৰণে ভাবিলোঁ ইয়াত মই ছেপাৰেট ভিডিঅ' এটা বনাই আপোনালোকক দেখাওঁ জেগাটো আৰু কৈ যাওঁ মানে জেগাডোখৰ বিষয়ে গতিকে চাই যাওক আপোনালোকে মোৰ বডিগাৰ্ড দুটা এটা নু আৰু এটা চিকু আৰু এইটো হৈছে আমাৰ নেপকো গেষ্ট হাউচ IB আপোনালোকক ভিতৰলৈ গৈ দেখাই আছোঁ বহুত ধুনীয়া ধুনীয়া ফুল আছে দেখাই আছোঁ আপোনালোকক আৰু এইটো হৈছে গেষ্ট হাউচ এইটো মেইন এণ্ট্ৰেঞ্চ ইয়াতে দূৰৰ পৰা মানুহ আহিলে ইয়াত থাকিব পাৰে ধুনীয়া ফুল লগাই থৈছে চবফালে আপোনালোকে দেখিব পাৰে এইটো এটা সৰু ৱাটাৰ ফাউণ্টেইন সন্ধিয়া হ'লে লগাই আৰু ইয়াৰ পৰা ৰিজাৰ্ভাৰ ভিউটো আপোনালোকে অলপ দেখিব পাৰিছে চাগে সেইদিনা ইয়ালৈকে আহিছিলোঁ আমি দেৱী বিসৰ্জন দিয়া চাবলৈ আৰু এতিয়া আমি গেষ্ট হাউচৰ পৰা ওলালোঁ ইয়াত ফটো মাৰিলোঁ অলপ ভাইটিক ভিডিঅ' বনাইলোঁ তাৰো ইউটিউব চেনেল এটা আছে RBG ফেমিলি তাত অকল ডান্সৰ শ্বৰ্ট ভিডিঅ' দিয়েহি আপোনালোকে প্লিজ চাব ভিডিঅ'টো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি গৈ আছোঁ আগলৈ আপোনালোকক দেখাই গৈ আছোঁ আৰু এইডোখৰে যে সেইডোখৰ জেগা য'ত আমি দেৱী বিসৰ্জন চাব আহিছিলোঁ ইয়াতে ৰৈ আছিলোঁ আমি গেটৰ ভিতৰত আমাক সোমাবলৈ দিয়া নাছিলে ইয়াতে ৰৈ দেৱী বিসৰ্জন চালোঁ ইয়াত পানী নাই যেতিয়া পানী হয় একদম গেটৰ ওচৰলৈকে পানী আহি যায় বহুত ধুনীয়া লাগে দেখিবলৈ কিন্তু এতিয়া পানী নাই
দূৰত আছে মানে আপোনালোকে দেখা নাই চাগে, কিন্তু জেগাডোখৰ ধুনীয়া, ফটো চটো মাৰিবলৈ খুবেই ভাল আৰু বহুত ধুনীয়া ধুনীয়া মানে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, ভাল লাগিছে ইয়াত থাকি। আৰু এতিয়া আমি এইফালে আহি পিনি এইটো শ্বৰ্টকাট ৰাস্তা লৈছোঁ। সেইদিনা আমি এইটো ৰাস্তা দি গৈছিলোঁ, বহুত দূৰ হ'ল, বহুত ভাগৰ লাগিলে, সেইকাৰণে আজি এইটো ৰাস্তা দি নাযাওঁ, আমি আজি এইটো ৰাস্তা দি যাম, শ্বৰ্টকাট ৰাস্তা। ভাইটি ৰৈ আছে যাবলৈ আৰু ৰাস্তাটো কিমান ধুনীয়া চাওক, চবফালে গছ আছে, ভাল লাগিছে। আৰু আমি এতিয়া এটা ধুনীয়া শ্বৰ্টকাট ৰাস্তা লৈ পিনি আকৌ নেপকো অফিচৰ মুখৰ আগতে ওলালোহি। আৰু এইফালে আছে নেপকো অফিচ আৰু এইফালে আছে বাকী কলনীবিলাক, আৰু এতিয়া আমি এইফালে যাম। হাই নেপকোৰ ভিতৰত যিমান কলনী আছে চব কলনীৰ নাম এলফাবেটিকেল অৰ্ডাৰত আছে, আৰু আমি এতিয়া যিখন কলনীত আছোঁ এইখন হৈছে ডি টাইপ কলনী বা অফিচৰ কলনী ক'ব পাৰি, ইয়াত অফিচাৰবিলাক থাকে। আৰু আগলৈ আছে এফ টাইপ আছে, চি টাইপ আছে, তাৰপিছতে এছ ই কলনী আছে, ধেৰ কিবা কিবি কলনী আছে, আপোনালোকক দেখুৱাম বাৰু বেলেগ এটা ভিডিঅ'ত। বৰ্তমান আপোনালোকে এই কলনীখনকে চাওক, ধুনীয়া কলনীখন, ৰাস্তাটো বহুত ধুনীয়া, চবফালে গছ আছে, ফুল আছে, ভাল লাগিছে আৰু অলপ ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, খোজকাঢ়ি খুব ভাল লাগিছে। আৰু এতিয়া আমি আহি পাই গ'লোহি নেপকোৰ মেইন চেণ্টাৰ, গ'ল পইণ্ট বুলি কোৱা হয়। এইজোপা হৈছে পাইন ট্ৰী, আৰু এই পাইন ট্ৰীজোপা ৰুইছিলে ইন্দিৰা গান্ধীয়ে। কোন চনত ৰুইছিলে সেইটো মই নাজানো, কিন্তু মানে এটাই জানো যে ইন্দিৰা গান্ধীয়ে পাইন ট্ৰীজোপা ৰুইছিলে, আৰু এই গোটেই জেগাডোখৰক আমাৰ গ'ল পইণ্ট বুলি কোৱা হয়। আৰু এইফালে আছে দুৰ্গা মণ্ডপ, ইয়াত আমাৰ দুৰ্গা পূজা পতা হয়। ইয়াতে মই সেইদিনা ডান্স পাৰফৰ্মেঞ্চবিলাক চাইছিলোঁ, আৰু মোৰ ভাইটিয়ে ইয়াত ডান্স পাৰফৰ্মেঞ্চ কৰিছিলে, দুৰ্গা পূজা ইয়াত চাবলৈ আহিছিলোঁ মই। ইয়াৰ আপোনালোকে ভিউটো চাব পাৰে, একদম ধুনীয়াকৈ পাহাৰখন জিলিকি আছে, বহুত ধুনীয়া ভিউ। আৰু পিছফালে আপোনালোকে মোৰ এখন গেট দেখিছে চাগে, নাই দেখা নেকি? ৰ'ব ভালকৈ দেখাই আছোঁ। আৰু এইটোৱে হৈছে গ'ল পইণ্ট, ইয়াত ফটো বহুত ধুনীয়া উঠে, আৰু ইয়াৰ একদম পিছফালে চাওক কি ধুনীয়া পাহাৰ একদম জিলিকি আছে, ইয়াত ফটো মাৰি আপোনালোকে খুব ভাল পাব, খুব ধুনীয়া ফটো উঠে, আহিব আপোনালোকে এবাৰ ইয়াত ফটো মাৰিবলৈ আৰু আমাৰ উমৰাংচুখন ফুৰিবলৈ। মোৰ পিছফালে যিখন গেট আছে সেইখন হৈছে নেপকো ছেকেণ্ড গেট। এইফালেদি মই যে আপোনালোকক কৈছিলোঁ কপিলী জলবিদ্যুৎ প্ৰকল্প, কপিলীলৈ এইফালে যাব পাৰি, প্লাছ এইফালে শ্বিলং মেঘালয় যাব পাৰি। আৰু এতিয়া আমি ইয়াৰ আগলৈ নাযাওঁ, আৰু এতিয়া আমি ঘূৰি যাম। আপোনালোকক গেটখন মানে নেপকোৰ এণ্ডিং পইণ্টটো দেখাওঁ বুলিয়ে ইয়ালৈ লৈ আনিলোঁ। এইখনেই হ'ল নেপকোৰ লাষ্ট গেট, ইয়াৰ পৰা আগলৈ আমি নাযাওঁ। এতিয়া আকৌ আমি ঘূৰি বজাৰৰ ফালে যাওঁ ব'লক। আৰু এতিয়া আমি যিখন কলনী পাইছোঁহি সেইখন হৈছে ই টাইপ কলনী, চি টাইপ ডি টাইপ পাৰ হৈ এতিয়া পাইছোঁহি ই টাইপ কলনী। আৰু এতিয়া আমি আহি পাই গ'লোহি নেপকো লেক, এইফালেদি যায় নেপকো লেকলৈ। ইয়াত মানুহবিলাকে ফিচিং কৰে, সন্ধিয়া সময়ত গৈ বহে, ফুৰে। ইয়াত এখন ব্ৰিজ আছে। আগতে ইয়াত ফিচিং কৰাটো মানে কৰিবলৈ নিদিছিলে ফিচিং, কিন্তু আজিকালি মানুহে ফিচিং কৰে। ইয়াত এতিয়াও বহুত মানুহ আছে, ইয়াত বাইক আছে, এইফালে গাড়ী আছে, বহুত মানুহ সোমাই আছে ইয়াত, ফিচিং কৰিছে, কিছুমানে ফুৰিছে, বহিছে। আজি আমি কিন্তু ইয়াত নোসোমাম, বেলেগ এদিন আপোনালোকক দেখাম ইয়াত সোমাই পিনি। যদি আমি এতিয়া ইয়াত সোমাব বহুত দেৰি হৈ যাব, আমি বজাৰতো সোমাব আছে, সেইকাৰণে আজি ইয়াত নোসোমাম, বেলেগ এদিন আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম। আৰু এইটো হৈছে আমাৰ কপিলী জলবিদ্যুৎ প্ৰকল্প নামঘৰ, আমাৰ নিপকো নামঘৰ হয়। আমি সকলো আহোঁ ইয়ালৈ, ভাদ মাহত নাম হয়, ইয়াত মাহত আহে, আৰু ইয়াত ভাওনা চাওনাও পতা হয় বছৰেকৰ মূৰত এবাৰ। এতিয়া বন্ধ হৈ আছে, কোনো মানুহ নাই, নামঘৰীয়া দদৌ আছে চাগে ভিতৰত। ভাদ মাহত ইয়াত বহুত মানুহ হয়, নেপকোৰ সকলো মানুহবিলাক আহে নামঘৰলৈ নাম ল'বলৈ। আৰু আজি আমাৰ নেপকো ভ্ৰমণ আমি ইয়াতে সামৰিলোঁ। এতিয়া আমি আহি পিনি নেপকো সৰু গেটৰ ওচৰ পালোঁহি, এইফালেদি আমি বজাৰলৈ ওলাই যাওঁ, তাত অকণমান বজাৰ কৰিম।
ফুৰিম কিবা খাম তাৰপিছত ঘৰলৈ যামগৈ আপোনালোকক দেখাই আছোঁ বজাৰখনো এবাৰ আমি এতিয়া আহি পালোহি নেপকো সৰু গেটৰ ওচৰত কিন্তু গেট বন্ধ গেট খোলা 4:30 বজাত কিন্তু আমি 10 মিনিট আগতে আহি পালোহি আমি 4টা পিছতে আহি পালোহি সেইকাৰণে আমি অলপমান বহি লৈছোঁ ভাগৰো লাগিছে খুব প্ৰথমৰ পৰা খোজকাঢ়ি কাঢ়ি এনেকৈ অলপমান বহি লৈছোঁ আৰু গেটখন খোলালৈকে আৰু এইফালে গেট খোলা মানুহজন আহিব ছিকিউৰিটি গেট খুলি আছে আমি গৈ আছোঁ এতিয়া এতিয়া আমি বহি আছোঁ চিষ্টাৰ ফুড অমৰাংচু বজাৰতে আছে এখন ৰেষ্টুৰেণ্ট আপোনালোকে আহিব কিনাৰত আছে চাইনিজ কৰ্ণাৰ আৰু আমি এতিয়া আছোঁ চিষ্টাৰ ফুডত সেইদিনাখনি পূজা চাইনিজ কৰ্ণাৰত খালোঁ সেইকাৰণে আজি ভাবিলোঁ চিষ্টাৰ ফুডত ট্ৰাই কৰি চাওঁ এনে ইয়াত আহি বহি আছোঁ আৰু অৰ্ডাৰ দিছোঁ চিকেন ৰোল আৰু চিকেন চাওমিন পাস্তা দি দিয়কচোন আৰু এতিয়া আমি খাই মেলি বজাৰৰ পৰা ওলাই আহিলোঁ মাহঁতৰ কাৰণে মিঠাই লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া আহি পিনি ঘৰ পালোহি খুব ভাগৰ লাগিছে আহি বহিছোঁ অলপ আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো জেগাবোৰ চাই কেনেকুৱা পালে ক'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ